নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম টেক আৰপি লৈ। বন্ধুসকল, আপোনাৰ ভোটাৰ কাৰ্ডখন ভেৰিফিকেশ্যন কৰোঁতে কিবা ভুল হৈ গ'ল নেকি বা কিবা কাৰেকশ্যন কৰিবলগীয়া থাকি গ'ল নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই প্ৰয়োজনীয় হ'ব। মই এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকক A to Z ষ্টেপ বাই ষ্টেপ কেনেকৈ আপোনাৰ মোবাইলতে কাৰেকশ্যন কৰিব পাৰি। এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই প্ৰয়োজনীয় হ'ব, কাৰণ মই ইয়াত অনলাইন কাৰেকশ্যন কৰি দেখুৱাম আপোনাক। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব। মই অপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰ। ইয়াতে nbsp.in বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা পেজ এটা ওলাই আহিব। ইয়াত আপোনালোকে অলপ ডাউনত যাব। ইয়াত ইলেক্ট্ৰল ভেৰিফিকেশ্যন প্ৰগ্ৰাম বুলি তাত ক্লিক কৰি দিব। এইখিনিত ইলেক্ট্ৰল ভেৰিফিকেশ্যন প্ৰগ্ৰাম তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ কৰা নাই যদি ৰেজিষ্টাৰ কৰি ল'ব। যদিহে এইখিনিত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। যদিহে ৰেজিষ্টাৰ কৰা নাই, যদি ৰেজিষ্টাৰ কৰা আছে আপোনালোকে ইউজাৰ নেম আৰু পাছৱাৰ্ডটো দি দিব। মই দি দিছোঁ ইয়াত। আৰু হয়, এনেকুৱা ইণ্টাৰফেচ এটা ওলাই আহিব। ইয়াত আপোনালোকে ক্লিক কৰিব কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছত। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনাৰ যদি নিজে হয় তেতিয়াহ'লে চেল্ফ হ'ব। যদি ফেমিলিৰ কাৰোবাৰ যদি ভেৰিফিকেশ্যন কৰিব লাগে তেতিয়াহ'লে ফেমিলিত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে ভোটাৰ কাৰ্ডৰ ইপিক নংটো ফ্ৰণ্টত যোনটো নাম্বাৰ থাকে এইটো ইয়াত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ মোৰ ইপিক নংটো। তাৰপিছত নেক্সট মাৰি দিব। হয়, নেক্সট মাৰি দিয়াৰ লগে লগে এনেকুৱা গোটেই পেজটো ওলাই আহিব। ইয়াত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনাৰ ভোটাৰ পলিং ষ্টেচন তাত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডাউনত যাব। হয়, ইয়াত আপোনালোকে এইখিনি দেখা পাইছে। ইয়াত হয়তো আপোনালোকৰ হয়তো কনফিউজ হ'ব এইটো নাম্বাৰ ক'ত পাম বুলি। মই ইয়াত মোৰ আছে। মই এইটো নাম্বাৰ কেনেকৈ আনিব পাৰি মই এইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ এইখিনি কেনেকৈ পাব পাৰি মই আপোনালোকক দেখুৱাই দিম। চিৰিয়েল নাম্বাৰ আৰু পাৰ্ট নাম্বাৰ এই দুটা আপোনালোকে কেনেকৈ পাব পাৰি আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চিৰিয়েল নাম্বাৰটো আৰু পাৰ্ট নাম্বাৰটো পাবৰ কাৰণে হোম পেজলৈকে ঘূৰি আহিব। হয়, হোম পেজৰ ছেকেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। এইটোত চাৰ্চ ডিটেইলছত তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে হয়, ইয়াতে এনেকুৱা পেজ ওলাই আহিব। আপোনালোকে ইয়াত চাৰ্চ বাই ডিটেইলছত বা ডিটেইলছতো চাৰ্চ কৰিব পাৰি বা ইপিক নাম্বাৰ দিও চাৰ্চ কৰিব পাৰি। আপোনালোকে ইয়াত যোনটো সুবিধা এইটো মতে কৰিব। মই ইয়াত ইপিক নাম্বাৰ দি চাৰ্চ কৰিম। হয়তো আপোনালোকেও কৰিব। ইপিক নাম্বাৰ যদি থাকে তেতিয়াহ'লে বেছি সুবিধা হয়, ইয়াত সোনকালে ওলাই যাব। মই ইপিক নাম্বাৰ ইয়াতে দি পেলাই চাৰ্চ কৰিম। মই ইপিক নাম্বাৰ এইখিনিতে দিছোঁ। ইয়াত ইপিক নাম্বাৰ দি পেলাই মই চাৰ্চ কৰি দিম। হয়, তলত আপোনাৰ ষ্টেটটো যি আছে এইটোৱে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত কেপচা কোডটো আপোনালোকে দি দিব। কেপচা কোডটো দি পেলাই আপুনি ইয়াত চাৰ্চ কৰি দিব। কেপচা কোডটো দিয়াৰ পিছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি তলত দেখা পাইছে। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ নামটো আৰু ভিউ ডিটেইলছ বুলি ওলাই আহিব। আপোনালোকে ইয়াত ভিউ ডিটেইলছত ক্লিক কৰি দিব। ভিউ ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱাকৈ গোটেই আপোনাৰ ডিটেইলছটো ওলাই আহিব। ইয়াতে আপোনালোকে দেখা পাইছে এইখিনিত পাৰ্ট নাম্বাৰ আৰু তলৰটো হ'ল চিৰিয়েল নাম্বাৰ। আপুনি ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব। আপোনালোকে ইয়াতে এণ্ট্ৰি কৰি ল'ব বা কিবা কাগজত লিখি ল'ব। তাৰপিছত আপোনালোকে আকৌ বেক কৰিব, আকৌ আগৰ পেজলৈকে ঘূৰি আহিব। আপুনি আকৌ ইয়াত বেক কৰি দিয়ক। আপুনি আগৰ পেজটোলৈকে ঘূৰি আহক ইয়ালৈকে। ইয়াতে আপুনি দি দিব ইয়াত চিৰিয়েল নাম্বাৰ আৰু পাৰ্ট নাম্বাৰটো দি দিব। পাৰ্ট নাম্বাৰটো দিয়াৰ পিছত আপুনি ইয়াত তলত দেখা পাইছে। হয়, ইয়াত আপুনি যি চেঞ্জ কৰিব বিচাৰিছে, মই নাম চেঞ্জ কৰিম। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত নামটো লিখি দিব। আপুনি কেনেকৈ চেঞ্জ কৰিব বিচাৰিছে ইয়াত কাৰেকশ্যন কৰা নামটো ইয়াত লিখি দিব। হয়, কাৰেকশ্যন কৰা নামটো ইয়াত শুদ্ধকৈ লিখিব। তাৰপিছত আপুনি এইখিনি একো কৰিব নালাগে। ইয়াত একো কৰিব নালাগে আপোনালোকে। যদিহে নামটো চেঞ্জ কৰিব ইয়াত আপোনালোকে এজ প্ৰুফ হিচাপত কিবা দিব লাগিব।
এইখিনি লৰচৰ কৰিব নালাগে, আপুনি যেনেকৈ আছে এনেকৈ দিব লাগিব, থাকিব দিয়ক। আপুনি এজ প্ৰুফ হিচাপত আপোনালোকে ইয়াৰ পৰা ডকুমেণ্টছটো এড কৰি দিব, চ'ৰ্চ ফাইল কৰি দিব ইয়াত। তাৰপিছত তলত গুচি যাব, তলত গুচি যোৱাৰ পিছত আপুনি ইয়াত প্লেচটো দি দিব, আপোনাৰ যোনটো জেগাত পৰে এই প্লেচটো। তাৰপিছত ইয়াত কেপচাৰ কোডটো ইয়াত আপোনালোকে এণ্ট্ৰি কৰি দিব, কেপচাৰ কোডটো দিবই লাগিব। তাৰপিছত প্ৰিভিউ এণ্ড ছাবমিট তাত ক্লিক কৰি দিব। মই ক্লিক কৰি দিলোঁ, ইয়াতে কিবা এৰৰ বুলি দেখুৱাইছে, এইটো কিবা থাকি গৈছে, আপোনালোকে একবাৰ চেক কৰি ল'ব কিবা থাকি গ'ল নেকি। হয়, এইটো যোনটো ৰঙা আখৰেদি দেখুৱাইছে এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। এইটো একচুৱেলি ইংলিছত ফিল আপ কৰিলে অসমীয়াত আহি যায়, ইয়াত অহা নাই যিহেতু নিজে কৰিব লাগিব। এইখিনি নিজে ফিল আপ কৰি ল'ম মই, হয় নিজে ফিল আপ কৰিম। ইয়াত অসমীয়াত লিখি ল'ম। আপোনালোকে এইখিনি কৰি ল'ব। অসমীয়া আজিকালি এপছ আছে ডাউনলোড কৰিব পাৰে, তাতে ডাউনলোড কৰি কিনে আপোনালোকে ইয়াতে লিখি ল'ব, কাৰণ এইটো প্ৰয়োজন হৈছে, প্ৰয়োজন অনুসৰিতো কৰিবই লাগিব যিহেতু। আপুনি এইখিনিতে লিখি দিব। মই ইয়াতে মোৰ সুবিধা অনুসৰি কৰি লৈছোঁ। তাৰপিছত এইখিনিও কৰি দিব, য'ত আপোনাক বিচৰা হৈছে এইখিনিতো কৰিব লাগিব। হয়, এইখিনি মোৰ ভুল হৈছে, ৰাহুল। আচলতে ছোৱালীৰ নামটো ৰাহুল বুলি আহিছে, ইয়াত অসমীয়াতটো ৰাহুল বুলিয়ে লিখিব লাগিব। হয়, তাৰপিছত তলত ইয়াতো লিখি দিব, ইংলিছটোৰ অনুসৰি আপুনি লিখি দিব ইয়াত, অসমীয়াটোতো ইয়াত লিখি দিব। তাৰপিছত ইয়াতো লিখিব লাগিব, কাৰণ বিচাৰিছে যিহেতু দিবই লাগিব। এইখিনি কৰি লোৱাৰ পিছত আপোনাৰ হয়তো নাহিবও পাৰে, এনেকৈ মোৰ আহিছে, হয়তো আপোনাৰ কৰিব লগা নহ'বও পাৰে। হয়, তাৰপিছত আপুনি ইয়াতে প্ৰিভিউ এণ্ড ছাবমিটত কৰি দিব, ক্লিক কৰি দিব। অলপ লোড ল'ব, লোড হৈছে এই পেজখন। লোড হোৱাৰ পিছত আপুনি নেক্সট এনেকৈ পেজ এটা ওলাই আহিব। ইয়াত মই অৰিজিনেল নামটো দিছোঁ, ঠিকেই আছে। আগৰ ভুল নামটো আছিলে এনেকুৱা, আপোনালোকক দেখুৱাম নিশ্চয়। মোৰ অলপ শ্ল' হৈছে এইখিনিত, কাৰণ ছোৱালীৰ নাম হৈ কিনে ৰাহুল বুলি আহিছে এইটো। তাৰপিছত আপোনালোকে তলত যাব, ইয়াত ছাবমিট কৰি দিব। হয়, এইটো আপোনালোকে দেখা পাইছে, থেংক ইউ ফৰ ছাবমিটিং ফ্ৰম অন NVSP ইয়ৰ ফ্ৰম ৰেফাৰেঞ্চ ID ইজ, এইটো ইউ কেন ট্ৰেক ফ্ৰম এপ্লিকেশ্যন ষ্টেটাছ হিয়াৰ। আপোনালোকে ইয়াত ট্ৰেক কৰি ল'ব পাৰিব। আপোনালোকক চব প্ৰপ সহকাৰে মই দেখাই দিম। আজিলৈ ভিডিঅ'টো ইমানে। যদিহে আপোনালোকৰ কিবা অসুবিধা হয় তলত কমেণ্ট ছেকশ্যনত জনাব, আপোনালোকৰ কি অসুবিধা হৈছে, মই হেল্প কৰিবলৈ চেষ্টা কৰিম নিশ্চয়। যদিহে ভিডিঅ'টো অলপো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ওচৰত থকা বেল আইকনটো অল অপশ্যনত ছিলেক্ট কৰি দিব, যাতে আপুনি মোৰ ন'টিফিকেশ্যনবিলাক পাই থাকে। ধন্যবাদ। জয় আই অসম।